লাগে তাকো নাজানো ঘৰত যাব ওলাইছো মোকো দেখা দে গাইছ মই যাম ফেন্সি পইচাটো দিয়া নাই বাৰু দি कोई कॉम्पिटिशन चली আছে দেই গাইস কোনে কিমান কাপোৰ ধুব পাৰে কোনে কিমান হেল্ল' গাইস পেকিং কৰি আছো কবা যাম বুলি ভাবিছো আমি সবে বনাই না কাটা যাম হিটো বাৰু নকও হিটো বাৰু সাৰপ্ৰাইজ হ'ব কিন্তু কবা যাম আৰু তো আপোনালোকে পিছত গম পাব এটা পেকিং কৰি আছো কাৰণ কালি মই ঘৰত যাম আৰু তাৰি পিছত নেদেখালি যে আৰু মই ঘৰত যাম ঘৰৰ পৰা ক'ত যাওঁ হিটো পিছত দেখাম বাকি হ'ব দে ঘৰ যোৱাৰ এক্সাইটমেন্ট কিন্তু কালি এক্সাম আছে তাৰ পিছত এজনীক দেখাই আছে ৰব কি কৰি আছে কি সাকসন কালি এক্সাম আছে আজি তাই চুলি ষ্ট্ৰেট মাৰি আছে एक्साइटेड तो এই জুকাই আরে এইজনী তো গোটে ৰাতিটো পঢ়ব হে বল না গৰম পানী কৰিছ গৰম পানী ঘৰত যাব ওলাইছো মোকো দেখা দে গাইছ মই যাম ফেন্সি পইচাটো দিয়া নাই বাৰু দিলেহে তাৰপিছত স্কুল एक्साइटेड লেভেল হি জুকাই আমি একেলগে ভাত খাই আছো আজি আন্টি আখালে আহকচোন আপোনাৰ কেনেকুৱা লাগিব মোক চাবি যে যাম ইমান চিঞৰি থাকিব বেয়া লাগিব না আহিলে আৰু মানুহবিলাক গুছি গলে বেয়া লাগে 15 দিন পিছত আহিমে আৰু ইমান মানুহবিলাক আছে এতিয়া ঘৰ আহি পালো লাহে গৈ আৰু আমাৰ ইয়াতে কালু ৰখি আছে ৰবক বেক কেমেৰা কৰি দেখা কালু এই দেখা নাপা এইয়া ইহঁতে দৌৰি আছে পিছে 2000 years later. Hello everyone, আমি কাইলে গৈ আছো নহয় এটা নতুন ট্ৰিপত ধুনীয়াকৈ মিতালী ব্লগত সাৰপ্ৰাইজ আপোনালোকক সেইদিনাখন কৈছিলে সাৰপ্ৰাইজ বুলি আমাৰ একদম পুৰা ৰ'দত কাপোৰ শুকুৱাই কম্পিটিশ্যন চলি আছে দেই গাইছ কোনে কিমান কাপোৰ ধুব পাৰে কোনে কিমান কাপোৰ শুকুৱাব পাৰে পুৰা এফালে কম্পিটিশ্যন চলি আছে গাইছ কি কম আৰু একদম ধেৰবিলাক চব ক'বলৈ ভাষা নাই ওপৰত উঠি গৈছে ৰাইজ অলপ তাৰপাছত সেয়াই আৰু গাইজ আপোনালোকে কাইলৈ একদম ধুনীয়াকৈ আপোনালোকক কেতিয়া ৰিভিল কৰে আমাৰ ব্লগৰ মালিকনী বাইদেৱে গম পায় আৰু কেতিয়া ৰিভিল কৰিব মই এতিয়া অকণমান দেখাই দিছোঁ আৰু দেই গাইজ ছাৰপ্ৰাইজ আমি বাছার উঠবা রেডি কিন্তু স্যান্ডেল করতে বিচাৰি যাই দা Oh my god! কি নাপাও ৰে তাহাঁতে পিছত পাব চাগে মজা নাপালো নহয় মজাটো নাপাওঁ দুটাই একো নাজানো ক'ত চেণ্ডেল থ'ব লাগে তাকো নাজানো মোবাইল চাৰ্জ দিবাৰ প্লাগ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ একো নাজানো আহি পোৱা নাই অকল সেই বাজত আহি পাইছোঁ এই বাজতে আহি পোৱা নাই দেই তাই আহিলে সুধি ল'ম দে গাইজ শুই আহিলোঁ গা বেয়া হৈ গৈছে বেয়া হৈছোঁ
এনকে খাইয়ে ভাল লাগছে না তই দিদি মই কষ্ট কৰি বনাইছে ভাই আজি আদা মাৰি থৈ দিছো গাইস কাজিৰঙা আগৰখনত লগত বন্ধ না তুই কেনে ফিল হৈছে কচোন কবা নৰে তাই ইয়াতে আমি থাকাৰ হৈ কাজিয়া লাগি আছো খোৱাৰ হৈ তুমি নাহিলা ভিডিঅ'